নমস্কাৰ, মই সমৰ। মই এনেকুৱা এজন ব্যক্তিৰ জীৱনত ঘটা এটি ঘটনা ক'বলৈ লৈছোঁ আৰু সেই ঘটনাটোৰ পৰা শিকিব লগা জ্ঞানৰ পৰিসৰ আছিল বিৰল। অসমীয়া ভাষা সাহিত্যৰ উত্তৰণৰ বাবে আৰু আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰাৰ বাবে যিসকল ব্যক্তিয়ে অহোপুৰুষাৰ্থ কৰিছিল তাৰে ভিতৰত তেওঁ এজন অন্যতম আৰু বিশেষ আছিল। আহকচোন আমি নতুন নতুন শব্দ সাজি বা সৃষ্টি কৰি ভাল পোৱা মানুহজনৰ লগত চিনাকি হওঁ। সেই মানুহজনৰ শব্দ সজাত বৰ চখ আছিল। সেই মানুহজনে আজি কোপতি, অধনুৱা, চকুৱে চকুৱে কথা, থোল আদি শব্দবোৰ সৃষ্টি কৰিছিল। এবাৰ তেওঁ অনতি বিলম্বে শব্দটোৰ ঠাইত অনতি পলমে বুলি নতুন শব্দ এটা সাজি পাৰে আলোচনীত লিখিবলৈ ল'লে। বহুদিন পাৰ হৈ যোৱাৰ পিছতো তেওঁ সৃষ্টি কৰা নতুন শব্দটো কোনো এজনেই ব্যৱহাৰ কৰা নেদেখি তেওঁ বৰ দুখ পাইছিল। লগে লগে তেওঁ এটা বুদ্ধি সাজিলে। সেই সময়ৰ অসমীয়া সাহিত্যৰ অন্যতম কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱালৈ চিঠি এখন লিখি তাতেই তেওঁ সৃষ্টি কৰা শব্দটো ব্যৱহাৰ কৰিলে। পত্ৰখন লিখি শেষত যোগ দিলে, অনতি পলমেই যেন পত্ৰৰ সমাধান পাওঁ, ভবামতেই কাম হ'ল। ২ মাহৰ মূৰত চিঠিৰ উত্তৰ আহিল। স্বয়ং লক্ষ্মীনাথ বেজবৰুৱাই নিজে লিখিছে, আপোনাৰ চিঠি পাই অনতি পলমেই উত্তৰ দিলোঁ। তেওঁ জাপ মাৰি উঠিল আৰু চিঞৰি ক'লে, আজি ভাত নেখালেও চলিব। বেজবৰুৱাই অন্ততঃ মোৰ শব্দটো গ্ৰহণ কৰিলে। নতুন নতুন শব্দ সৃষ্টি কৰি ভাল পোৱা অথবা নতুন শব্দ আনি জাতত তুলি লোৱাত পাকৈত এই মানুহজন আন কোনো নাছিল, তেওঁ আছিল পদ্মনাথ গোহাঞি বৰুৱা। ধন্যবাদ।